বাই বাই যাবি আৰু হেল্ল' এভৰিৱান মানে ভিডিঅ'টো আজি ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো গাইজ ভিডিঅ'টো সকলোকে চাই থাকক মানে প্ৰথমতে গা ধুইছোঁ এই কেমেৰা থাকিব জেগাও নাই এই গাইজ তো প্ৰথমতে গাইজ গাটো মুচিলোঁ মানে এতিয়াহে গা ধুই আহিছোঁ না গাইজ থৈ মানে কি ক'ম প্ৰথমতে গাইজ ধুই লওঁ अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके তো অ'কে অল ৰাইট দোস্ত মানে এতিয়া ৰাতি হ'ল মানে প্ৰায় 9:30 হৈ গ'ল আৰু গাইজ বতৰ চাওক একবাৰ ইমান চুহানা হৈ আছে মানে কি ক'ম ইমান ধুনীয়া মানে ৰ'দ হৈ আছে আপোনালোকক কি ক'ম এই ৰাতি মানে 9:30 হ'ল ৰাস্তাতে আছোঁ মানে ইমান ধুনীয়া মানে কি ক'ম মানে টোপনি মাৰিবই মন নাযায় ইমান মানে ৰাতি ইমান ধুনীয়া গাইজ চাওক না জনৰ পোহৰ আপোনালোকক কেমেৰাটো বেয়া না কেনেকৈ দেখাম চ' মানে কথাটো হ'ল আজি ভিডিঅ'টো আপোনালোকে গম পাইছে ফাৰ্ষ্টৰ চিন শুনিছে ক'ত কি হ'বলৈ গৈ আছে তো আজি হৈছে 30 আগষ্ট আৰু অহাকালি হৈছে 31 আগষ্ট তো অহাকালিও মানে আছে আৰু কিনা ফ্ৰেছাৰ্ছ আছে মানে হৈয়ে থাকে আৰু কিনা কলেজত এইটো ভিডিঅ' মই গাইছ 12 তাৰিখে আছিল চ' কিবা প্ৰব্লেম বহুত ভিডিঅ'ৰ কাৰণে এইটো গাইছ ভিডিঅ'টো আজিহে মানে অহাকালিহে আপলোড দিম 31 তাৰিখে আপলোড দিম আৰু 31 তাৰিখেও আছে সেইদিনাখনো ভিডিঅ' বনাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে লাইক কৰিব প্ৰথমতে চ' ক'ব লগা ভাষা নাই কি ধুনীয়া বতৰ চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ এনজয় কৰক গাইজ কি ক'ম তো গাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইজ ফাইনেলি আহি পালোঁ কলেজ মানে আজি কেনেকুৱা যে কৰি মানে ভিডিঅ' মানে এটা ভাল নহ'ব কৰা কাৰণ কাষতে মই কৰি নাহিলোৱে ভিডিঅ'টো আৰু মানে বহুত মানুহ আজি কি ক'ম তো দিছ ইজ আৱাৰ কলেজ দোস্ত কি ক'ম চাওক মানে আজি ভিডিঅ'টো ইমান এটা ভাল নহ'ব আৰু তো সেনেকৈ চাই থাকক আৰু কিনা চ' এইফালে ডেন্সো হৈ আছে তো আপোনালোকে সেইফালকে গাইজ চাই থাকক তো এনেই ৰাস্তাফালে ওলাই আহিলোঁ কি কৰি থাকিম চ' মানে বহুত গাড়ী গাড়ী চাওক বাইকবিলাক চাওক কিমান পাৰ্কিং মানে ৰাস্তাফালে ওলাই আহিলোঁ কিমানটো চাম মানে অৰিজিনেল ছিংগাৰজন এখনো অহাই নাই চ' আজিৰ ভিডিঅ'টো ইমান এটা পাৰফেক্ট নহ'ব আৰু চ' এনেকেই মানে বনাই আছোঁ আৰু গাড়ী চাই থাকক হাই দীপাংকৰ অঁ মানৱ আৰু তাই ৰিচা বিশ্বত একবাৰ তাই তো গাইজ এইজনে ছিংগাৰজন উঠিল মানে এটা প্ৰফেশ্যনেল ছিংগাৰ নহয় আৰু কিনা লোকেল নেকি চাগে চ' কৰিব পৰা মাতি আনিছে গম নাপাওঁ চ' মানে আমি উঠা থাকি গম পোৱা নাছিলোঁ চ' এইফালে নাচা আৰম্ভ হৈ গ'ল তো গাইজ আপোনালোকে সেইফালকে চাই থাকক আৰু গাইজ এনজয় কৰি থাকক রাহুল তো গাইজ মানে ইয়াত কেনেকুৱা কথা ক'ম মানে ইমান মানুহ চ' এনেকৈ ভইচ অভাৰ দিয়ে কৈ আছোঁ আৰু কিনা তো গাইজ আজিৰ ভিডিঅ'টো ইমান আপোনালোকে বৰিং পাই আছা চ' চৰি তাৰ কাৰণে চ' আজিও ধামাকা কৰিম তো গাইজ ভিডিঅ'টো সকলোকে চাই থাকোঁ মানে ইজনী ছিংগাৰজন কিবা হিমাশ্ৰী কিবা ৰাভা লাগি আছিল মই ইমান এটা নামটো পাহৰি থাকিলোঁ চ' বহুত মানুহ কি ক'ম তথাপিও গাইজ আপোনালোকে সকলোকে চাই থাকক আৰু এনজয় কৰি থাকক ৰাহুল ভাই চ' ই বেয়া লাজ পায় খালি লাজ পায় চ' চাই থাকক আপোনালোকে শেষলৈকে
তো দোস্ত ফাইনেলি খতম হৈ গ'ল ছিংগাৰজন উঠিল মানে এইবাৰ ঘৰত যাব লাগিছে আৰু চবিনা ৰাতিও হ'ল আন্ধাৰৰ প্ৰায় 6:30 মান বাজিল চ' আন্ধাৰেই হ'ল আৰু অলপ লাহেকৈ চ' আপোনালোকে শেষলৈকে চাই থাকক ইমান মানুহ তো ফাইনেলি চেছ হ'ল আমাৰ আজিৰ চেছ হ'ল কি কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে এক্সাইটেড চেছ হ'ল আজি কলেজ উইক বহুত ভাল লাগে তো গাইজ আজি শেষ হ'ল মানে চ' চাওক ঘৰত যাব লাগছে আৰু মানুহগিলা কেনেকুৱা লাগিলে বঢ়িয়া একদম বঢ়িয়া তো গাইজ চাওঁ মানে আন্ধাৰ হ'ল চেছে হ'ল আৰু আজিৰ মানে বহুত মিছ কৰি আছোঁ গাইছ আৰু কেনেকৈ বেৰাইছে তো গাইজ চেছ হ'ল ফাইনেলি মানুহগিলা যাব লাগছে চাওক আজিৰ মানে কলেজ উইক খতম ইমান সোনকালে চেছ হ'ল মানে আন্ধাৰে নহ'ল তাতে চেছে হ'ল আৰু তো গাইজ চাব পাৰে তো গাইজ বাই বাই যাবি আৰু তো গাইজ মানে শেষ হ'ল আৰু গাইজ চাওক মানে কি ক'ম মানুহ যাই আছে ঘৰত